নমস্কাৰ অসমবাসী ৰাইজ পুনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকক যিহেতু মই পৰহি দিনা কৈছিলোঁ মোৰ ভাওনা আছে বুলি, ভিডিঅ' এটা আপলোড দিছিলোঁ বৰাখৰা, সেই গতিকে আজি ভাওনা আহি পাই গ'লহি আৰু আজি ৰাতিৰ ভাওনা আছে আৰু এতিয়া মই গৈ আছোঁ পাৰ্লাৰলৈ মেকআপ কৰিবৰ বাবে। আৰু কি চৰিত্ৰ ল'ম আপোনালোকক যিহেতু জনোৱা নাছিলোঁ, আজি সকলোখিনি জানিব পাব। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব, আজি ভিডিঅ'টো চাই বহুত ভাল পাব। চ' দেৰি নকৰোঁ, ব'লক এতিয়া আগবাঢ়ি যাওঁ। মই যিহেতু এইফালে ওলাই গৈছোঁ এতিয়া পাৰ্লাৰলৈ আৰু এইফালে সকলো বস্তু লৈ লৈছোঁ ইয়াতে, যিহেতু মোৰ কি পিন্ধিম সকলোখিনি ইয়াতে আছে। ব'লক গৈ থাকোঁ এতিয়া পাৰ্লাৰ। আৰু এইফালে মই আহি পাই গৈছোঁ ৰোহিত দাৰ পাৰ্লাৰ, আপোনালোকে যিহেতু দেখিবলৈ পাইছে। আৰু এইফালে তাৰ পাৰ্লাৰখন আছে, আপোনালোকে এইফালৰ পৰা আহিলে গলিটোতে সোমাব পাৰিব। এতিয়া গৈ আছোঁ তাৰ পাৰ্লাৰ আৰু এইখন হৈছে তাৰ পাৰ্লাৰ। আৰু সি যিহেতু এতিয়া ভিতৰত বহি আছেহি আৰু এয়া ৰোহিত দা ইয়াতে বহি আছে। হাই ৰোহিত দা। তাৰ পাৰ্লাৰত দেখিছে মানুহ ভৰ্তি হৈ আছে আৰু পূৰা কাম চলি আছে। চ' এইটো তোৰ বস্তু। আৰু এইফালে দেখিছে মেকআপ কৰিবলৈ বহি গৈছে আৰু ইয়াতে বেল লগাইছে। নানচুদাই মেকআপৰ বস্তু উলিয়াইছে। অ' মাই গড, ইমান বস্তু উলিয়াইছে এইফালে চাওক। আৰু ইয়াৰ প্ৰডাক্টবোৰ বিৰাট ভাল কিন্তু দেই, বহুত ভাল লাগে। নানচুদা তই কিহৰ প্ৰডাক্ট ইউজ কৰ? পেকৰ প্ৰডাক্ট ইউজ কৰে। চ' বহুত ভাল, স্কিনৰ কাৰণেও বহুত ভাল, আপোনালোকে যিহেতু জানেই। আৰু এইফালে মই বহি গৈছোঁ, দেন ষ্টাৰ্ট কৰিব আৰু এইফালে দেখিছে নহয় নানচুদাই কি ধুনীয়া মেকআপ দি আছে। এখন ফেচটো ওচৰত আনিলে। আৰু ফাইনেলি গাইজ মোৰ আপোনালোকে একদম অৰিজিনেল লুকটো দেখিবলৈ পাইছে আৰু কেনেকুৱা লাগিছে এইটো কমেণ্ট কৰি অবভিয়াছলি জনাব বুলি আশা কৰিছোঁ। আৰু আই হোপ আপোনালোকে ভাল কমেণ্ট কৰিব বুলি, প্লিজ বেয়া কমেণ্ট নকৰিব। যিহেতু মই ভাওনা কৰিব ওলাইছোঁ আৰু ভাওনা আমাৰ অসমীয়া মানুহৰ এটা সংস্কৃতি হয় আৰু এই সংস্কৃতিটো বজাই ৰখাটো আমাৰ নিজৰ কৰ্তব্য। আৰু ভাওনাখনৰ নামটো হৈছে বিশ্বজিতৰ হৰিদৰ্শন জয়াখুৰৰ বধ। এই ভাওনাখনত মোৰ চৰিত্ৰটো হৈছে চিত্ৰা হিচাপে, আৰু চিত্ৰা হিচাপে মই আজি ভাওনাখন কৰিম। আৰু যিহেতু আপোনালোকে দেখিলে অলৰেডি মই ৰেডি হৈ ল'লোঁ। আৰু এইফালৰ পৰা মই দাদাক কৈছোঁ নানচুদাক দেখাই দিবলৈ। দেখাই দেচোন ফুল লুকটো এনেকৈ। চ' কেনেকুৱা লাগিছে চাব পাৰি আপোনালোকে। এইফালা একদম লেহেংগা দেখিবলৈ পাইছে। আৰু এইফালে চাওক, মই মিষ্টাৰ ৰূপম দাস, চিনি পাইছেনে আপোনালোকে? ৰূপম ব্লগ, আজি ৰূপম ব্লগ একদম ফাইনেলি ট'টেলি বেলেগ হৈ গৈছে। আৰু এইফালে আইনাটো চাওক, ইমান মই নিজে চিনি পোৱা নেকি, মানে মই নিজকে ধৰিব পৰা নাই। আৰু এইফালে এক্সটেনশ্যন লগাইছোঁ দেখিছে, জাষ্ট ৱাও, ইমান ধুনীয়া লাগিছে। চ' বহুত ভাল লাগিছে। ব'লক এতিয়া দেৰি নকৰোঁ, যিহেতু আমাৰ সময় হৈ গৈছে আৰু তাত ভাওনাত গৈ পেলাই উপস্থিত হ'বগৈ লাগে। তেওঁলোকেও সময় দি থৈছে। মই যিহেতু নানচুদাৰ পাৰ্লাৰত মেকআপ কৰিছিলোঁ আৰু নানচুদাই ইমান ধুনীয়া আজি লুকটো দিছে। বহুত ধন্যবাদ নানচুদা। আৰু ই আজি গুৱাহাটী যাবলগীয়া কথা, অকল মোৰ কাৰণে ৰখি গ'ল। যিহেতু মোৰ সেইদিনাখন কান্দা হৈ গৈছিলেগৈ, ই মোৰ বহুত ধুনীয়া মেকআপ বহাব পাৰে। চ' সেইটো কাৰণে তাৰমানে সি আজি থাকি পেলাই এতিয়া তাৰ 8:45 ট্ৰেইন আছে, সেই গতিকে সি যাবগৈ। মোক মেকআপ চেকআপ কৰি লুক উলিয়াই দিলে আৰু বহুত ধুনীয়া লাগিছে। ময়ো বহুত হেপ্পী এণ্ড থেংক ইউ ছ' মাছ। বহুত ভাল লাগিছে। ব'লক ভিডিঅ'টোৰ আগলৈ লৈ যাওঁ, আপোনালোকক ভাওনাখনো দেখাওঁগৈ। আজি কিন্তু ভিডিঅ'টো স্কিপ নকৰিব, বহুত বেছি ভাল পাব। চলো। আৰু এইফালে মই আহি পাই গৈছোঁহি মিলনজ্যোতি সংঘ। আপোনালোকে দেখিবলৈ পাইছে ইমান ডাঙৰ পেণ্ডেল আৰু ইমানেই মানুহ হয় নহয় ইয়াত চাৰিওফালে। আৰু এইফালে কমিটিৰ মানুহ এইফালে বহি আছে। আমি যিহেতু ওপৰলৈ যাব লাগিব এতিয়া, আৰু ব'লক গৈ থাকোঁ ওপৰলৈ। যিহেতু ওপৰলৈ যাবলৈ অকণমান মোৰ অসুবিধা হৈছে চিৰিত উঠিবলৈ, যিহেতু পিন্ধি আছোঁ মই লেহেংগা, সেই গতিকে লাহে গৈ আছোঁ। আপোনালোকক আৰু এষাৰ কথা ক'বলৈ আছে, ডিব্ৰুগড় মিলন নগৰৰ মিলনজ্যোতি সংঘৰ ভাওনা বুলি ক'লে সমূহ ৰাইজ বলিয়া। আৰু এই ভাওনাভাগিক লৈ সকলো ৰাইজে আশা কৰি থাকে আৰু ইয়াতে ভাওনা কৰিবলৈ সকলোৰে ভাগ্যত নাথাকে। আৰু এই বছৰ 17টা বছৰত ভৰি দিছে এই ভাওনাখনত, আৰু মোৰ যে সৌভাগ্য 17টা বছৰৰ পিছত মই পাইছোঁ ভাও ল'বলৈ। ইয়াতে সকলোৱে নিজৰ সাজপাৰ পৰিধান কৰিছে। ভাণ্ডাৰৰ মানুহে সকলোকে মেকআপো কৰাই আছে, আপোনালোকে যিহেতু দেখিবলৈ পাইছে। এইফালে মোৰ মাক হৈছে, তেওঁ যিহেতু মেকআপ কৰি আছে দেখিবলৈ পাইছে। তেওঁৰ নামটো হৈছে বিচিত্ৰা, তেওঁ মোৰ মা হিচাপে ইয়াতে পৰিচয় দিছে। আৰু এইফালে দাদা এজনেও বহি চাহ খাই আছে, তেওঁ আমাৰ লগতে ভাওনা আছে। আৰু এইফালে মোৰ অৰিজিনেল মাও বহি আছে, আপোনালোকে দেখিবলৈ পাইছে, মা লগতে আহিছে। আৰু ইয়াতে আছে প্ৰদীপ দা, মিলনজ্যোতি সংঘৰ সকলো সদস্য। ইমান ভাল লাগিলে নহয়, তেওঁ যোৱা 1.5 মাহ ধৰি তেওঁলোকৰ লগত আখৰা কৰি আহি আছোঁ, বিৰাটেই ভাল লাগিলে।
আৰু ইয়াতে এতিয়া আহি গৈছে আমাৰ সকলো বায়নে আমাক আশীৰ্বাদ দিছে তেওঁলোকে কৈছে ভাওনাখন ভালকৈ কৰা যদিও মাজতে কিবা ভুল হয় তেনেহ'লে ভুলখিনি পাহৰি আগলৈকে ভাওনাখন ভাল কৰিবলৈ চেষ্টা কৰিবা যিটো হৈ গ'ল সেইটোতো ভাবি লাভ নাই তেওঁলোকৰ এই আশীৰ্বাদে আমাৰ বহুত উৎসাহ দি গৈছে আৰু সকলোৰে আশীৰ্বাদ লৈ এতিয়া আমাৰ প্ৰৱেশ আহি গ'ল আৰু এতিয়া আমি প্ৰৱেশ কৰিছোঁ মঞ্চত আপোনালোকে দেখিবলৈ পাইছে পিছফালৰ গৰাকী মই আৰু আগফালৰ গৰাকী মোৰ মা হৈছে তেওঁ বিচিত্ৰা আৰু চিত্ৰা এইফালে দেখিবলৈ পাইছে আমি প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰি দিছোঁ আৰু আপোনালোকে চাওকচোন বাৰু প্ৰৱেশখন এতিয়া কেনেকুৱা হৈছে জনাব আমাৰ প্ৰৱেশখন শেষ কৰাৰ পিছতে আকৌ আহিছোঁ আমি এইফালে মা আহিছে দেউতা আহিছে আৰু লগতে মই আৰু লগত সেনাপতি সকলোখিনি আহিছে কিয়নো আজি আমাৰ ৰাজ্যখন দাদাৰ হাতত দিয়া যাব আপোনালোকে ভাওনাখন চাওকচোন বাৰু
আপোনালোকে যিহেতু দেখিবলৈ পালে দাদা অৰণ্যৰ মাজলৈ গুচি গ'ল আৰু দাদাৰ পাছে পাছে ময়ো গুচি আহিলোঁ। এতিয়া যিহেতু মই কাপোৰ সলাব লাগিব, কাপোৰ সলোৱাৰ পিছত আপোনালোকক আকৌ দেখাই আছোঁ। আৰু এইফালে মই কাপোৰযোৰ সলাই আৰু এইফালে দাদাক অৰণ্যৰ মাজত চিঞৰি ফুৰিছোঁ, একদম দাদাক বিচাৰি হাবাথুৰি খাইছোঁ। আপোনালোকে দেখিবলৈ পাইছে, চাওকচোন বাৰু ভাওনাখন।
আপোনালোকে যিহেতু দেখিলেই দাদাক মই অৰণ্যৰ মাজত লগ পালোঁ। দাদাই চিনি নাপায় পিতৃ আৰু আইক হত্যা কৰিলে। তাৰ লগতে এতিয়া মই দাদাকো লগ পালোঁ। সকলোকে লগ পাই মেলি দাদাই মোক অৰণ্যৰ মাজত এনেদৰে বান্ধি দাদা আকৌ গুচি গ'ল। মই দাদাক যিহেতু গোটেইখন বিচাৰি ফুৰিছোঁ। আকৌ এইফালে আমাৰ দাদা সুজিত আৰু এইফালে যুদ্ধ হৈছে দাদা সুজিতৰ লগত, আৰু লগত আমি অৱশেষত একেবাৰে আমাক নাৰদ আৰু আমাৰ বিষ্ণু ভগৱানে দাদাক মিলন কৰাই দিলে। আমি এইফালে দেখিছে দাদাক লগ পালোঁ, আৰু তাৰপিছতে আমাক বিষ্ণুৱে আশীৰ্বাদ দিয়ে আৰু লগতে আমাৰ ৰাজ্যলৈ ঘূৰি যাবলৈ কয়, আমাৰ নিজৰ ৰাজ্যখন আমাক বচাবলৈ কয়। বিৰাট ভাল লাগে ভাওনাখন, যিহেতু আপোনালোকে দেখিছে আৰু শেষলৈকে চাব, বিৰাট ভাল পাব। আৰু আপোনালোকে দেখিবলৈ পালে ভগৱান বিষ্ণুৰ আশীৰ্বাদ লৈ আমি নিজৰ ৰাজ্যলৈ দাদা আৰু মই লগতে আমি গোটেইকেইজন ঘূৰি গৈছোঁ। আৰু এতিয়া আমি এইফালে পাই গৈছোঁহি নিজৰ ৰাজ্য পালোঁহি, আৰু দাদা আৰু মই ওলাই আহিছোঁ হত্যা কৰিবলৈ। কাক হত্যা কৰিম গম পায়নে? মই ইয়াতে হত্যা কৰিম জয়াসুৰক। যিহেতু জয়াসুৰৰ মৃত্যু নাৰীৰ হাতত থাকে, সেই গতিকে জয়াসুৰৰ হত্যা মোৰ হাতত আছে। আৰু এইফালে দাদাহঁতে এতিয়া যুদ্ধ কৰিব, যিহেতু দাদাহঁতে নোৱাৰে, মই পিছফালৰ পৰা জয়াসুৰক হত্যা কৰোঁ। আৰু আপোনালোকে দেখিবলৈ পালে মই কেনেদৰে পিছফালৰ পৰা জয়াসুৰক হত্যা কৰিলোঁ। তাৰপিছতে মই মোৰ দাদাকেইজনৰ ওচৰলৈ গৈছোঁ। এইফালে আছে বিশ্বজিৎ দাদা আৰু এইফালে সুজিত দাদা, কিয়নো তেওঁলোকৰ লগত যুদ্ধ কৰি তেওঁলোক ভাগৰি পৰি গৈছিল। পিছফালৰ পৰা মই তেনেতেই সুবিধা লৈ তেওঁক হত্যা কৰিলোঁ। আৰু এইফালে দেখিছে মই দাদাকেইজনক কিদৰে মই কৈছোঁ যে ময়ে জয়াসুৰক হত্যা কৰিলোঁ, আৰু দাদাকেইজনৰ মানে বিশ্বাস হোৱা নাই। সেই বিশ্বাস হোৱা নাই দেখি পেলাই তেওঁ একদম মানে মোক সাৱটি ধৰিছে সকলোকেইজন দাদাই। আৰু যিহেতু আমাৰ এজন দাদা এতিয়ালৈকে নাই অহা, তেওঁ ৰঞ্জিত দাদা। মোৰ গতিকে তিনিজন দাদা থাকে ইয়াতে, বিশ্বজিৎ দাদা, ৰঞ্জিত দাদা আৰু সুজিত দাদা, আৰু মই হ'লোঁ চিত্ৰা, আৰু মা হ'ল বিচিত্ৰা, আৰু দেউতা হ'ল বিজয় সিংহ। আপোনালোকক আশা কৰিছোঁ
আজিৰ ভাওনাভাগি চাই ভাল পালে বুলি আৰু তেনেতেই আজিৰ ভাওনাখন ইয়াতেই সমাপ্ত হ'ব ৰঞ্জিত দাদাৰ মৃত্যুৰ পিছত কিয়নো তেওঁ যোনখিনি ভুল কৰিলে অনুভৱ হ'ল সেই অনুভৱেই তেওঁৰ লৈ পেলাই তেওঁ নিজেই নিজক হত্যা কৰিলে আৰু এই যিখিনি যোৱা 3 বছৰ ধৰি মই যিখিনি ভাওনা জগতক লৈ অভিজ্ঞতা লাভ কৰি থৈছোঁ আপোনালোকৰ ওচৰত তাকে আগবঢ়াবলৈ চেষ্টা কৰিছোঁ ইয়াতো যদি কিবা ভুল হয় তেনেহ'লে আপোনালোকে ক্ষমা কৰিব বুলি আশা কৰিছোঁ আৰু আগলৈকে আৰু ভাল কৰিম বুলি আশা ৰাখিছোঁ আৰু যোনখিনি উঠি অহা আমাৰ নৱপ্ৰজন্ম তেওঁলোকেও আমাৰ এই সংস্কৃতিটো বজাই ৰাখক কিয়নো ভাওনাখন আমাৰ এটা সংস্কৃতি হয় আৰু এই সংস্কৃতি বজাই ৰখাটো আমাৰ নিজৰ ওপৰত কৰ্তব্য আজিলৈ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰি পুনৰ আকৌ এটা নতুন ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ আজিলৈ বাই বাই সকলোৱে ভালে থাকক আৰু ৰ'ব আৰু এখন ভাওনা আপোনালোকে দেখিবলৈ পাব সেইখনত মই কি কেৰেক্টাৰ লৈ আছোঁ আপোনালোকক সেইটো যোনদিনাখন কৰিম সেইদিনাখন দেখাম বাৰু আজিলৈ বাই বাই সকলোৱে ভালে থাকক 너만의 제일 보하는 예수를 받길 거라. 너는 가이, 야, 이 목할 거야. 야, 너만 거의 가이.